ফ্ৰেণ্ড আজি ইয়াৰ ৰাতিপুৱাই বনাব ল'লো শিঙি মাছৰ জোল বনাবহে ল'লো কিন্তু গাইজ ভাতৰো কিন্তু বেলেগ বেলেগ মহিমা আছে দেই মোৰ লগত মানে কি হয় সদায় যিদিনাখন মানে মই আঞ্জা চাঞ্জা কাটা নহ'ব সেইদিনাখন মানে একদম ভাতখিনি সোনকালে হ'ব আৰু যিদিনাখন মানে আঞ্জা চাঞ্জা কাটি আজি ৰেডি খালি বনাবহে লাগে আজি একদম ভাতখিনি নহয় 10 ঘণ্টামান লাগি আছে এইফালে কোনোমতে হ'লে আৰু এইফালে শিঙি মাছখিনি ভাজি ইফালে আলু নৰসিংহ পাত জিৰাৰ গুড়ি অলপমান দি ধুনীয়াকৈ আমাৰ আঞ্জাখিনি হৈয়ে গ'ল শিঙি মাছৰ জোলখিনি তাৰপিছতে সকলোকে ভাগ কৰি 4 ভাগ এইফালে ভেনি আৰু মই খালো ধুনীয়াকৈ ভাতখিনি তাৰপিছতে ওলালো মানে ৰিলছ দুটামান বনাই লওঁ বুলি দখনা পিন্ধিবলৈ কিন্তু নাজানো ভালকৈ নতুনকৈ মানে শিকিহে আছোঁ আৰু ট্ৰাই কৰি আছোঁ তাৰপিছতে এইফালে মানে যোৱাকালি আমাৰ খাৰ ওলাইছিল অলপমান তাকে খাৰখিনি মানে ধুনীয়াকৈ ৰ'দত দি আহিলোঁ আৰু তাৰপিছতে আবুৰ লগত অলপমান লেকচাৰ এইফালে মানে আবুৰ লগত লেকচাৰ মাৰি তাৰপিছতে ঘৰত আহিলোঁ ঘৰত আহিয়ে মানে কিবা খাওঁ লাগিছিল তো যোৱাকালিৰে মানে এটা চকলেট আছিল তো তাকে আহি পেলাই খাই দিলোঁ তো আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল গাইজ নেক্সট মিনি ব্লগত লগ পাইছোঁ